আমাক মিঠাতেল এই মসুৰ দালি চাউল আলু সেইবিলাক নালাগে স্পষ্ট ভাষাত আমি কৰিব বিচাৰিছো যে এই আপোনাৰ তেল দালি চাউলৰ ৰাজনীতি বন্ধ কৰক চাউলৰ ৰাজনীতি বন্ধ কৰক আমাক ন্যায় লাগে উই ৱান্ট জাষ্টিছ আমি জাষ্টিছ বিচাৰিছো অসমবাসী ৰাইজে অসমীয়া যুৱ মঞ্চই আমাক লাগে ন্যায় আৰু আমি বিচাৰিছিলো ন্যায় এই যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুটা কালপিতক অতি ফাঁচি দিব লাগে নহলে এনকাউণ্টাৰ কৰিব লাগে চিধা চিধি কথা আৰু তেখেতক আমি আগতেও কৈছো যে তেখেতে যদি আইনৰ বেৰটকত লাগি তেখেতে যদি এনকাউণ্টাৰ কৰিবলৈ ফাঁচি দিব আমাক চমজাই দিয়ক ৰাইজক মই এটাই কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব স্পষ্টকৈ কৈছো আপুনি জুবিন গাৰ্গক লৈ নেখেলিব পুনৰ সামাজিক মাধ্যমত অখিল গগৈ ডাঙৰীয়াক আক্ৰমণ কৰা হৈছে আপোনালোকে ফেচবুকলৈ দেখিছা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই পেজলৈ এটা শ্বেয়াৰ কৰি দিছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই আপোনালোকে দেখিছা বাৰু ন্যায় আমি জুবিনদাৰ কাৰণে ন্যায় বিচাৰি আছোঁ সোনকালে আৰু এই ন্যায়ৰ বাবে কথাটো কি চলি আছে মানে ন্যায় চলা নাই মানে পলিটিক্স বা ৰাজনীতিকলৈ এটা কথা আহি আছে জুবিনদাৰ মৃত্যুৰ বা ন্যায়ৰ কথা এনেকুৱা কিয় আহিব লগা হ'ল জুবিনদাৰ কাৰণে একো ৰাজনীতিক লেনদেন কৰিব লগা একো কথাই নাই এতিয়া সামাজিক মাধ্যমত ডাঙৰীয়া অখিল গগৈক যে এনেকুৱা FIR দিয়াৰ কথা ক'লে বা FIR আদালতলৈ হাজিৰ হ'বলৈ এনেকুৱা এটা ক'লে আপোনালোকে চাই যাব আমাৰ আপোনালোকে দেখি আছা তোমালোকে চাই ল'ব আৰু কমেণ্ট কৰি জনাব অখিল ডাঙৰীয়া গগৈয়ে শুদ্ধ কথা ক'লে না অশুদ্ধ কথা ক'লে বা মামাই শুদ্ধ কথা ক'লে না অশুদ্ধ কথা ক'লে তোমালোকে কমেণ্ট কৰিব নাপাহৰিব এতিয়া চাই ল'বা বাৰু মোৰ চেনেলত প্ৰথমবাৰ সকলোকে স্বাগতম জনালোঁ নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিও আৰু লাইক কৰিব নাপাহৰিব জুবিনদাৰ কাৰণে এটা কমেণ্ট কৰি দিব দেই চাই ল'ব ভিডিঅ' আমাক মিঠাতেল এই মসুৰ দালি চাউল আলু সেইবিলাক নালাগে স্পষ্ট ভাষাত আমি কৰিব বিচাৰিছো যে এই আপোনাৰ তেল দালি চাউলৰ ৰাজনীতি বন্ধ কৰক চাউলৰ ৰাজনীতি বন্ধ কৰক আমাক ন্যায় লাগে উই ৱান্ট জাষ্টিছ আমি জাষ্টিছ বিচাৰিছো অসমবাসী ৰাইজে অসমীয়া যুৱ মঞ্চই আমাক লাগে ন্যায় আৰু আমি বিচাৰিছিলো ন্যায় এই যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুটা কালপিতক অতি ফাঁচি দিব লাগে নহলে এনকাউণ্টাৰ কৰিব লাগে চিধা চিধি কথা আৰু তেখেতক আমি আগতেও কৈছো যে তেখেতে যদি আইনৰ বেৰটকত লাগি তেখেতে যদি এনকাউণ্টাৰ কৰিবলৈ ফাঁচি দিব আমাক চমজাই দিয়ক ৰাইজক আমি কি কৰিব লাগে কৰিম আৰু এটা কথা আমি স্পষ্ট ভাষাত কৈ দিব বিচাৰিছো যে এই তাত যিকেইটা কালপিত সেই জাহাজখনত যিকেইটা কালপিত আছিলে সেই আৰক্ষণত যিকেইটা কালপিত আছিলে তনয় ফুকন অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা ৰূপ কমল কলিতা সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা ৱাজিদ আহমেদ এইকেইটা এতিয়ালৈকে অহা নাই তাত খিকিন্দালি কৰি আছিলে সেই টয়টখনৰ অৱস্থাই জাহাজখনত থাকোঁতে তেওঁলোকে হাঁহি আছিলে আমাৰ জুবিনে যেতিয়া তাত পানীত ডুবি আছিলে আৰু তেওঁ কি কৈছে যে অসমৰ ৰাইজে সহযোগ কৰক আমি তেখেতলোকক আনিব পৰা নাই আৰু তেখেতলোকৰ ভিজা পাছপৰ্ট কেঞ্চেল কৰি দিয়ক তাততো তেওঁলোকে স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ নাই নিজে কুকুৰৰ নিচিনাকৈ দৌৰি আহিব লাগিব সকলো ৰাজনৈতিক দলে হওক যোনে হওক দলে হওক আমি এটাই কথা ক'ব বিচাৰিছো যে জুবিন দাক লৈ পলিটিক্স নকৰিব জুবিন আমাৰ আবেগ বিবেক আমাৰ হিয়াৰ মতো গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে জুবিন দাক লৈ ৰাজনীতি খেল নেখেলিব জুবিন দাক লৈ ৰাজনীতি নকৰিব আমি অসমবাসী ৰাইজে বিচাৰিছো যে চিধা চিধি এই কালপিত দুটাক এনকাউণ্টাৰ কৰি দিব লাগে চিধা কথা স্পষ্ট কথা অন্যথা ফাৰ্ষ্ট ট্ৰেকৰ আদালতে আনি অতি ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে আৰু যিকেইটা ছিংগাপুৰত এতিয়ালৈকে লুকাই আছে তেওঁলোক অহা নাই এইকেইটাকো আনিব লাগে আৰু আমি দেখিবলৈ পাইছো যে কালি পাৰফিউম দিয়া কিবা ব্যৱস্থা কৰিছে কিবা গৰম ৰুটি ভাজি লৈ গৈছে ভাত লৈ গৈছে এইবিলাক কেনেকুৱা কথা আৰু আমি সৌখিনিলৈকে দেখি আছিলো যে তেওঁ বলডেজাৰ চলাই অবৈধ মাটি মুক্ত কৰিছে অবৈধ মিয়া খেদাক তেওঁ বলডেজাৰ চলাব পাৰে কিন্তু আমাৰ জুবিন গাৰ্গক যোনে হত্যা কৰিলে সেইকেইটা ঘৰত বলডেজাৰ চলাব নোৱাৰে সৰু সুৰা চুৰ ডকাইতক গুলিয়াব পাৰে আৰু এই যে আমাৰ হিয়াৰ মতুক যোনে মাৰি পেলালে সেইকেইটাক গুলিয়াব নোৱাৰে সেই কেনেকুৱা কথা দুখীয়াৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই
কি গোপন বুজাবুজি আছে আমি বুজি পোৱা নাই, কি ৰহস্য আছে। কিন্তু এটাই কথা বিচাৰিছো, উই ৱান্ট জাষ্টিছ ফৰ জুবিন দা, আৰু জুবিন দাই ন্যায় পাব লাগিব, চিধা কথা, স্পষ্ট কথা। মই এটাই কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বহুত কৰিলে, এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব। স্পষ্টকে কৈছো, আপুনি জুবিন গাৰ্গক লৈ নেখেলিব। যদি আপোনাৰ এক্টিয়াৰ নাই, এক্টিয়াৰ থকা সংস্থাক দিয়ক। যদি তেনেকুৱা সংস্থাই 2 নম্বৰী কৰে, তেতিয়াহ'লে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক। আপুনি লগে লগে গৈ প্ৰধানমন্ত্ৰীক লগ ধৰক আৰু হোম মিনিষ্টাৰক লগ ধৰক, যাতে ছিংগাপুৰত গৈ তদন্ত কৰিব পাৰে আমাৰ সংস্থাবিলাকে। আপুনি লগ ধৰক। আপুনি অকল ভোটৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু হেৰিয়াক অমিত শ্বাহক ইয়ালৈ আনি থাকিলে হ'ব নেকি? গৈ লগ ধৰক। আপোনাক বহুত ভাল পায় বুলি শুনিছোঁ অমিত শ্বাহে। লগ ধৰক, লগ ধৰি আপুনি পাৰ্মিশ্যন উলিয়াওক। নহ'ব দেই, এইটো নহ'ব। কিন্তু এটা কথা কৈ দিলোঁ। কিন্তু আপুনি ক্লিয়াৰলি কৈ দিছে, অসমৰ মানুহে ধৰা নাই, আপুনি মাৰপিট কৰি বন্ধ কৰিছে। অসমৰ মানুহে ধৰা নাই আপোনাক, মাৰপিট কৰি আপুনি বন্ধ কৰিছে, হয়নে নহয়? জুবিন গাৰ্গৰ মৃত্যুটো কেলে বেয়া পায় আপুনি? জুবিন গাৰ্গে আপোনাক কেলে ছ'চিয়েলিষ্ট বুলি কৈ দিলে, লেফটিষ্ট বুলি কৈ দিলে, আপোনাৰ আদৰ্শৰ লগত নিমিলা বুলি কৈ দিলে, আপোনাক বহুত গালি দিলে কা আন্দোলনৰ সময়ত, আপুনি তেওঁক গালি দিলে, আপোনাক সাম্প্ৰদায়িক বুলি, মানে এই জাত পাত ধৰ্মৰ ৰাজনীতি কৰা বুলি কৈ দিলে জুবিন গাৰ্গে। সেইকাৰণে এতিয়া আপুনি প্ৰতিশোধ ল'ব খুজিছে নেকি জুবিন গাৰ্গৰ? এইটো নহ'ব। আপোনাকতো গালি পাৰিবলগীয়া মানুহে, আপুনিতো সাম্প্ৰদায়িক ৰাজনীতি কৰে, গতিকে গালি পাৰিবই, চিয়'ৰ, কোনো কথা নাই, এইটোতো কৰিবই। আৰু মুখ্যমন্ত্ৰীকতো গালি পৰাৰ নিয়মেই, চবেই গালি পাৰিব পাৰে, চব গণতান্ত্ৰিক দেশ। আপুনি হিটলাৰ কাৰণেহে বেলেগৰ কথা শুনিবলৈ মন নকৰে। আপুনি হিটলাৰ কাৰণেহে কোনোবাই গালি পাৰিলে তাক প্ৰতিশোধ ল'ব খোজে। সেইকাৰণে মই আকৌ এবাৰ দাবী উত্থাপন কৰিছোঁ, আকৌ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত নিৰীক্ষণত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ তদন্ত কৰা হওক, আৰু প্লেচ অফ অকাৰেঞ্চত যাব পৰা সংস্থা যেনেকৈ CBI আৰু লগত ইণ্টাৰপলৰ সহায়, লগত ছিংগাপুৰৰ সহায়, সকলোৰে সহায় লৈ আমাৰ তদন্ত পানী নসৰকা ধৰণে কৰি আমাক প্ৰকৃত দোষীসকলক উলিয়াই তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপুনি 2 দিনমান ইলেকশ্যনলৈকে কিবা কিবি 290-390 কেছ দি ৰাখাই থ'লে অকল নহ'ব। তাৰপিছত তেওঁলোকক উলিয়াই দি আপোনালোকৰ বিজেপিৰ পৰা ইলেকশ্যন খেলালে নহ'ব। এইটো নহ'ব, একদম স্পষ্টকৈ ক'লোঁ। আৰু এইটো যদি নুশুনে, মই আচলতে এই 5 বছৰত আন্দোলন নকৰিবলৈ সিদ্ধান্ত লৈছোঁ। এতিয়াতো মাথাটো গৰম হৈ গৈ আছে আপোনাৰ কাণ্ড কাৰখানা দেখি, জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ অন্যায়, আপোনাৰ পক্ষপাতিত্ব, আপোনাৰ 2 নম্বৰী দেখি দেখি খং উঠি গৈ আছে। গতিকে কি হয় নাজানো, 5 বছৰ কটাব পাৰোঁ নে নোৱাৰে MLA হিচাপে, সেইটোৱে গম পোৱা নাই এতিয়া। কিন্তু আকৌ এবাৰ ক'লোঁ দেই, CBI আকৌ বিচাৰিছোঁ, CBI এনকুৱাৰী, কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনকুৱাৰী, ইণ্টাৰপলৰ সহায়, তাৰ পাছত আকৌ ছিংগাপুৰ চৰকাৰৰ সহায়। তাৰ কাৰণে আপুনি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লগ ধৰক। আৰু এই যিকেইটা ডিপাৰ্টমেণ্ট, এক্সটাৰ্নেল এফেয়াৰ্ছ, আপুনি টকা দিছিলে অসম চৰকাৰ। গতিকে আটাইবিলাকে এই তদন্ত পানী নহৰকা ধৰণে কৰি আমাৰ মৰমৰ শিল্পী, অসমীয়া কালচাৰেল জগতৰ এজন দৈন সেই কাণ্ডাৰী এজনক মৃত্যুৰ ঘটনাটো আপুনি পানী নহৰকাকৈ তদন্ত কৰি আমাক ন্যায় দিব লাগিব। ধন্যবাদ। ওকে, সকলোৱে ভিডিঅ'টো দেখিলা। এয়া হ'ব নেকি জুবিনদাৰ ন্যায়? মিঠাতেল, দালি, নিমখ, চেনি এইবিলাকৰ লগত একো জড়িত নাই। অতি সোনকালে আমাক ন্যায় লাগে। কিমান বাৰ ক'ব লাগে ন্যায়। উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। ওকে, ধন্যবাদ। এতিয়া কি ক'ম বাৰু, কমেণ্টত জনাই দিব। বাই বাই।